হে দোস্ত মই এখন বহুত ভিতৰুৱা গাঁৱত আছোঁ হেকেৰা গাঁও নাম মানে কামৰূপ জিলাৰে হয় গুৱাহাটীৰ পৰা ৩-৪ ঘণ্টামান আহিব লাগিব এই গাঁওখনলৈকে ৰাস্তাটো একদমেই বেয়া মানে বৰষুণ দি আছে ন তো এনেকৈ আমি বাইকত আহিলোঁ এই গাঁওখনত যিটো হ'বলৈ গৈ আছে সেইটো চাবলৈহে চাই থাকক আৰু মই আহিছোঁ এয়া বিদ্যুতৰ লগত কাৰণ বিদ্যুতৰ দাদায়েকৰ ঘৰ মানে ইয়াতে হেকৰা গাঁৱত এতিয়া বাইকখন ৰাখি দিলোঁ আৰু বিদ্যুতৰ দাদায়েকৰ এই চাৰিচকীয়াতে আমি গাঁওখনত যি হ'বলৈ গৈ আছে সেইটো চাই আছোঁ ভাল পাব আপোনালোকৰ বলক বহুতে ভিতৰৰ গাঁও এখন এইখন হৈছে গাঁওখনৰ হাই ছেকেণ্ডাৰী স্কুল ধুনীয়াকৈ সকলোৱে কাম বন কৰি গাঁওখনত খাই আছে আৰু মানে গাঁওখনত দুখীয়া মানুহ একদম নাই বুলিও ক'ব পাৰি একদম মানে যিটো বিল' প্ৰভাৰ্টি সেই নাইয়ে ন নাই গোটেইবিলাক মানুহ আমাৰ গাঁৱৰ কৰ্মী সকলোৱে কিবা কিবি ব্যৱসায় কৰি গাহৰি হওক ব্ৰইলাৰ ফাৰ্ম হওক খেতি বাতি মাছৰ ব্যৱসায় এইবিলাক কৰি কেনে মানে সকলোৱে আৰ্থিকভাৱে সচ্ছল আনকি গাঁওখনতে অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা গৱেষণা কেন্দ্ৰ আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে মানে ইয়াত ৰিচাৰ্চ কৰে ৰিচাৰ্চ ষ্টেচন আছে গাহৰিৰ কথা কৰিলে খেতি বাতিৰ কথা গৰু চৰু চব এতিয়া আজি এই গাঁওখনলৈকে 3টা হাতী আহিছে হাতী 3টা যি কাৰণে আহিছে ময়ো সেই কাৰণে আহিছোঁ চাই যাওক চাওক কিমান মানুহ আহিছে ইয়াত এতিয়া হে দস্ত হাই দস্তটো হৈ থাকিব কিন্তু আমি অলপমান আগত যাব লাগিব কাৰণ গাঁওখনৰ এটা কোণৰ সেই ঘৰ মানুহৰ ল'ৰাটোই আজি এটা বহুত ডাঙৰ কাম কৰিব গৈ আছে তো আহি পালোঁ তেখেতসকলৰ ঘৰত তো আহি পালোঁ সেই ঘৰ মানুহৰ তাতে যাৰ কাৰণে আজি ইমান কিবা কিবি আয়োজন কৰিছে গাঁওখনে তো একদমেই নৰ্মেল গাঁৱৰ একঘৰ মানুহ দেউতাকে হাজিৰা কৰিছিল আগতে কিন্তু আজি এই ঘৰখনত কিবা এটা হৈছে এয়া হৈছে সুশীল দা আজি এখেতৰ কাৰণে 3টা হাতী আহিছে গোটেই মানুহ আহিছে সুশীল দাৰ আপোনাৰ দেউতাই হাজিৰা কাম কৰিছিল হয় আমাৰ দেউতাই দিন হাজিৰা কৰিছিলে যেনেকৈ হাজিৰা কৰা ঘৰৰ ল'ৰাবিলাক গুচি যায় ন গুৱাহাটীৰ ফালে এখেত এদিন গুৱাহাটীলৈকে ওলাই গ'ল আৰু তাৰ পিছত গুৱাহাটীত আপুনি কেনেকৈ কাম কৰিলে মানে মই প্ৰথমতে গুৱাহাটীত যাই পেলাই এখন মই ইলেক্ট্ৰিক দোকান তাতে মানে সেই কাৰ্টুন ডাঙা বা এনেকৈ গাড়ী ধোৱা বা কিছুমান মাল উঠাই দিব লাগে আমাৰ 3 গাড়ী লোড মানে আনলোড কৰিব লাগে এনেকুৱা ধৰণৰ কিছুমান কষ্টৰ কাম কৰাৰ পিছত মই নেক্সট টাইম নেপকো বুলি এটা নৰ্থ ইষ্টাৰ্ণ ফাৰ্মাচিউটিকেল প্ৰডাক্ট কোম্পানী তাতে মেডিচিন ফেক্টৰী এটাত কাম কৰিলোঁ তাৰ পৰা মই এখন ফাৰ্মাচীত সোমালোঁ গুৱাহাটীৰ ফাৰ্মাচীত 8 বছৰ কাম কৰাৰ পিছত এখেতৰ মানে বিশ্বাসটো দিলে এখেতে মালিকক আৰু মালিকে কি কৰিলে এখেতক যে এখন গাঁৱতো দি তো আপোনাক ইয়াত এখন সেই কৰি দিলে ন তাৰমানে মই আচলতে কি হয় মই তাতে থাকোঁতে বিয়া কৰালোঁ 1 বছৰ আগতে বিয়া কৰাৰ পিছত মোৰ ধৰ ইফাল যাব লগা হয় এই ঘৰ এই চচুৰবাৰী এনেকুৱা তেতিয়া মালিকে ক'লে যে বোলে এটা কাম কৰা তুমি ইয়াতে থাকিব নালাগে তাতে গৈ যদি পাৰা এখন ফাৰ্মাচী দি দিয়া আপোনাৰ গাঁৱত আৰু তাৰপিছত মই আহি পেলাই ৰুম এটা চালোঁ তেখেতে লাইচেঞ্চখন বনাই দিলে আৰু কাহিনী শেষ হোৱা নাই তাৰপিছত ফাৰ্মাচীখন লাহে লাহে ডাঙৰ হ'ল আৰু বাকী কাহিনীখিনি কৈ আছোঁ ৰ'ব খানাটো খাই লওঁ ইয়াত কি খাব দিয়ে আজি এখেতসকলৰ ঘৰত তো মোকতো খাব দিলে পিঠা কিন্তু বাকী 3000 মানুহক আজি খানা খুৱাব এখেতসকলে কিয় বাৰু ল'ৰাই মেট্ৰিক পাছ কৰিছে নেকি নহয় চাই থাকক এতিয়া বলক আমি হাতীত উঠোঁ কিন্তু তাৰ আগতে কৈ দিওঁ এনেকুৱা এটা প্লেটফৰ্ম আছে যাৰ ব্ৰেণ্ড এম্বেচাডৰ হৈছে ডেভিড ৱাৰ্নাৰ য'ত আপোনালোকে আইফোনৰ পৰা লেম্বৰগিনিলৈকে পাব তো পিন কমেণ্টত লিংক আছে যাওক একবাৰ ডাউনলোড কৰক আৰু মোৰ প্ৰমো কোডটো ইউজ কৰিলে আপোনালোকে 1000লৈকে পাব আৰু বলক এতিয়া হাতীত উঠিব যাওঁ তো হাতীত উঠি লৈ বাকী কৈ আছোঁ আজি হৈছেনো কি ইয়াত এতিয়া হেকেৰা গাঁৱৰ যিখন মেইন বজাৰ আছে সেই বজাৰখনৰ মাজেৰে এনেকে হাতীত গৈ আছো কাৰণ সেইজন মানুহে যাৰ ঘৰৰ পৰা আহিল তেখেতে হেকেৰা বজাৰত এই বিল্ডিংটো বনাইছে আৰু বিল্ডিংটো হৈছে এখন হস্পিটেল সঁচাকে বহুত ডাঙৰ কথা এখন গাঁৱৰ কাৰণে যে এখন প্ৰাইভেট হস্পিটেল তাকো ইমান ডাঙৰ তাকো এনেকুৱা এজন মানুহে বনাইছে যিজন মানুহৰ ষ্ট্ৰাগল ষ্টৰী গোটেই গাঁওখনে জানে যে কেনেকৈ তেওঁ ক'ত কি কৰি কেনেকৈ কি হয় মই ক'লোৱেই এতিয়া বলক হস্পিটেলখন দেখাই আছোঁ কেনেকুৱা কি কৰিছে তো এই গোটেই অঞ্চলটো দূৰ দূৰণিলৈকে কোনো হস্পিটেল নাছিল আৰু তেখেতে SNP পলিক্লিনিক এছ মানে তেখেতৰ নাম সুশীল পি মানে তেখেতৰ ঘৈণীয়েকৰ নাম পিংকি তো সুশীল এণ্ড পিংকি পলিক্লিনিক এইখন হস্পিটেল বনালে তো আজি যেন আনন্দৰ সীমা নাই এই গাঁওবাসীৰ হস্পিটেলখনৰ সন্মুখতে দিছে ইমাৰ্জেঞ্চি ইয়াত বেংক পাৰ্টিৰ পৰা বিহু ডেন্সৰ পৰা ৰাভা ডেন্সৰ পৰা আপুনি বুজিব নোৱাৰে ইয়াত কি হৈছে এইখন তো মই ক'লোৱে প্ৰায় 100 কিলোমিটাৰলৈকে কোনো প্ৰাইভেট হস্পিটেল নাছিল এইখন গাঁৱত আৰু এইখন হস্পিটেল বনালে ইয়াত ডক্টৰ আহিব আছে বেড হস্পিটেলৰ বেডবিলাক এনেকুৱাকৈ দিছে আৰু কিছুমান ৰুমত বেছি বেডো আছে কিছুমান কেবিনো আছে আৰু আমাৰ এয়াৰ কি হ'ল ভাই কাটা চাটা খাই কেনে কি আঙুলি ইমানে বেছি মানুহ মানে আঙুলি চচৰা খাই গৈছে পাগলা হৈ যাব বাহিৰত গ'লে গমটো পায়ে আৰু প্ৰব্লেমবিলাক ইয়াৰ লগত হয় আৰু
মোকো টানিছে মানুহে কি বা নাই এতিয়া সুশীল দা এটা কথা ক'লে যে এখেতৰ ঘৰটো সেই পুৰণি এছাম টাইপৰে আপোনাৰ দেউতাই বান্ধে হয় মানে মানুহে পইচা পাতি হ'লে ধৰক ফাৰ্ষ্ট ঘৰটো বান্ধে কিন্তু আপুনি হস্পিটেলখন বনালে আচলতে মই যেতিয়া ফাৰ্ষ্ট ফাৰ্মাচী দিলোঁ ইয়াতে তেতিয়া মানুহখিনিৰ অভাৱ অভিযোগখিনি গম পালোঁ অঘটন ঘটে য'ত নেকি এখন ওচৰত এখন হস্পিটেল নাপায় গুৱাহাটীলৈকে যাই পাওঁতে বহুত পেচেণ্টৰ মানে মৃত্যু হয় এনেকুৱা বহুতখিনি দেখা পাই মই ভাবিলোঁ যে যদি কিবা কাৰণত এখন হস্পিটেল কৰা যায় মানুহখিনি নিশ্চয় কিবা এটা সুবিধা হ'ব গতিকে মই বেড কিমানজন ৰাখিছে এতিয়া ইয়াতে 30খন 30খন বেড আৰু ডক্টৰ কিমানজন থাকিব ডক্টৰ পাৰ ডে 4-5জন থাকি যাব এতিয়া ইমান গাঁৱৰ ভিতৰতো ডক্টৰবিলাক আহিব নোখোজে ন তো এখেতে ডক্টৰৰ কাৰণে ওপৰৰ এটা মহলাত এনেকুৱা ঘৰ বনাইছে থাকিব পৰা একদম ওপৰত এনেকুৱা ডক্টৰবিলাক ইয়াত ধুনীয়াকৈ ৰাখিছে আৰু ক'ত ডক্টৰ আছে আৰু এইবিলাক মেডিচিন ডক্টৰ নেকি মেডিচিন ডক্টৰ হয় এনেই আপোনাৰ চাইল্ডৰ আছে জেনেৰেল আছে আৰু আপোনাৰ অৰ্থ নিউৰো আৰু ডক্টৰৰ লগতে এখেতে নিজৰ কাৰণেও এটা ৰুম বনাইছে কাৰণ বিল্ডিঙত বোলে থাকিব নাছিল আগতে আপুনি কি ইয়াতে থাকিব নেকি হস্পিটেলখন হৈ যোৱাৰ পিছত লগা হ'ব তেতিয়াতো আমি নিশ্চয় এৰি দিম জাষ্ট কেইদিনমান দেউতা মাই যাতে আমি সদায় সৰুৰ পৰা আমি ভাড়া ঘৰত থাকিলোঁ এতিয়া বিল্ডিং এটা বনাইছোঁ মানে হস্পিটেল এখন কৰিলোঁ কেইদিনমান কমচে কম থকাৰ কাৰণে এইখিনি মানে হেৰি কৰিছোঁ আপুনি ভাবক যে পিছততো এৰি দিব কিন্তু বৰ্তমান তাত এটা বিল্ডিঙত থকাৰ এটা চবৰে ইচ্ছা থাকে ন এখেতৰ মা দেউতাৰ যাতে ৰাখিব পাৰে কাৰণ দেউতাকে হাজিৰা কৰি ডাঙৰ কৰিছে তো বিল্ডিঙত থকাৰ হেঁপাহ ৱাও কি ক'ম আৰু বেলেগ মানে এতিয়া এখেতৰ আইতাকো আছে আইতাকতো আজি হতভম্ব 105 বছৰ হৈছে আইতাৰ আইতা নমস্কাৰ ভালে আছে আপোনাৰ নাতিয়ে আজি হস্পিটেল খুলিছে কি ক'ব দেখলি নহয় হয় 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 তো আইতাৰ বয়স 105 বছৰ হৈছে আৰু আইতাই মানে এইটো মানে দেখিছে যে নাতিনে এখন হস্পিটেল খুলিছে কিমান ভাল লাগিছে আইতা আপুনি আৰু বহুত বছৰ থাকিব লাগিব যাব দিব নাগে আৰু প্ৰায় কমচে কম আপুনি 20 বছৰ থাকিব চব ঠিকে থাকিলে কেতিয়াবা যে আশা পূৰণ হয় এখেতে প্ৰমাণ আৰু এখেতৰ দেউতাক এইজনে যোনে হাজিৰা কৰি তেখেতক ডাঙৰ কৰিলে আৰু এইটো হৈছে অপাৰেশ্যন থিয়েটাৰ ইয়াত মানে বস্তুবিলাক আনিব আৰু আমাৰ 10-15 দিন লাগিব অৰ্ডাৰ কৰা হৈছে দাদা এটা কথা কওকচোন কিমান মান টকা গ'ল ধৰক গোটেই হস্পিটেলখন আন্দাজ মানে এপ্ৰক্সিমেট 2.5 পৰা 3 কৰোৰ মোৰ ঘৰটো গুচি গ'ল আচ্ছা কিছু মোক সহায় কৰিছে পাৰ্টিবিলাকে আৰু এতিয়া ইয়াত বহুত এটা ডাঙৰ পৰিস্থিতি হৈছে গোটেই গাঁৱৰ মানুহ হস্পিটেলখনৰ ভিতৰত সোমাইছে একবাৰ চাবৰ ইচ্ছা যে গাঁৱৰ প্ৰথমখন প্ৰাইভেট হস্পিটেলনো কেনে দেখি ভিতৰৰ ফালৰ পৰা তো ইয়াত এক্সৰে ৰুমৰ পৰা কিবা ৰুমৰ পৰা এইটো হৈছে ফাৰ্মাচী একদম সন্মুখতে পায় এতিয়া তেখেতক লৈ পিনে গোটেই গাঁওবাসীয়ে এটা প্ৰচেছন কৰিব নামঘৰলৈকে আৰু তাৰপিছত গোটেই গাঁওবাসীক আজি খানা খোৱা হ'ব প্ৰায় 3000 মানুহক আজি খানা দিয়া হ'ব ইয়াতে আৰু আমি এতিয়া গৈ আছোঁ অলপমান গাঁওখন হেৰি কৰিব তাৰপিছত আহি পেলাই খানা খাম মাইনা মই আমি সকলোৱে মন্দিৰত গৈ আছোঁ গোটেই গাঁওবাসীয়ে মন্দিৰত গৈ আছে সেৱা কৰিব আৰু হাতী তিনিটা যি আছে হাতী তিনিটা মেইন প্ৰচেছনত থাকিব আৰু মেইন মালিকজনেও চাগে হাতীত উঠি যাব চাগে এনেকুৱাকৈ বলক হাতী পিছত ইমান আহিবতে কাষত কিবা এটা হ'লে মোৰ কিন্তু ৰিস্ক নাই হাতী খচি দিব তো মাউতৰ মাথা নষ্ট কাৰণ হাতীকেইটাৰ একদম কাষত আহিছে ভৰি যদি পৰি যায় কিবাকে সেই কাৰণ ইহঁতৰ ৰিস্ক না পুৰা আৰু এইটোৱে বিদ্যুতৰ দাদাকাতৰ ঘৰ যাৰ কাৰণে এই গাঁওখনৰ এইটো অনুষ্ঠানত মই থাকিব পাৰিলোঁ আমি আহি পালোঁ নামঘৰ গাঁওখনৰ মাজত থকা এইটোৱে নামঘৰ ৱাও এতিয়া চাওক এই গাঁওখনত বেলেগ বেলেগ নামঘৰ নাই এটাই নামঘৰ আছে প্ৰায় 400 ঘৰৰ মানুহৰ মাজত কিছুমান গাঁৱত থাকে ন চুপা এটা নামঘৰ ইয়াত তেনেকুৱা নহয় এটাই নামঘৰ সকলোৰে আৰু ইয়াত আহিলোঁ নামঘৰলৈকে এতিয়া নামঘৰত সেৱা কৰা হ'ব যাতে হস্পিটেলখন ভালে ভালে ধুনীয়াকৈ চলি যায় আৰু এনেকৈ ময়ো এটা সেৱা কৰি এই গাঁওখনৰ পৰা বিদায় মাগিলোঁ সঁচাকৈ এনেকুৱা লাগে যে ইমান কষ্ট কৰি এজন মানুহে কিবা এটা গাঁওখনৰ কাৰণে কৰিছে হস্পিটেল বনাইছে যাতে মানুহে বেমাৰ হ'লে ইয়াত চিকিৎসা কৰিব লাগে বাহিৰলৈ গুৱাহাটীলৈকে নিওঁতে ৰাস্তাত মৃত্যু নহয় সঁচাকৈ চেলুট সেইটোৱে আছিল ভিডিঅ'